চাওঁতে চাওঁতে বহুত দিনৰ অপেক্ষাৰ অন্তত আজি ৰঙালী বিহুৰ আজি প্ৰথম দিন বহাগ বিহু। মোৰ মা হয়, মায়ে মোৰ অতি মৰমৰ, অতি চেনেহৰ মোৰ মা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল মা। মা যে আজি এই মুহূৰ্তত মই পাইছোঁ, সেইটো মোৰ কাৰণে সৌভাগ্যৱান, আমাৰ পৰিয়ালৰ কাৰণে সৌভাগ্যৱান। মায়ে অলপ কেইদিনমানৰ পৰা বয়সৰ ফালৰ পৰা অসুস্থ হৈ আছে। বহুদিনৰ মূৰত মায়ে আজি বিচনাৰ পৰা ওলাই আহিছে বিহু বুলি। মাৰ মই ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। মায়ে যাতে দীৰ্ঘ কামনা কৰে। আৰু আজি মই এই মুহূৰ্তত মাক পাই সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু মই মাক কি দিম, মাৰ ধাৰটো মই জীৱনত পৰিশোধ কৰিব নোৱাৰিম। পিন্ধাই দিয়া। মই এটা সৰু উপহাৰ মাক দিছোঁ আজি দিওঁ বুলি। কৰা ভালে বুকলে থাক মা, ভালে বুকলে থাক, চিন্তা কৰিব নালাগে, শুনি আছো হা। আজি ৰঙালী বিহুৰ প্ৰথম বিহু, বহাগ বিহুৰ প্ৰথম তাৰিখ আজি মই এই ৰঙালী বিহুৰ মাৰ লগতে সমূহ অসমবাসীকে মই হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ। নমস্কাৰ।